এই মুহূৰ্তৰ ব্ৰেকিং নিউজ কন্যা সন্তানৰ সম্পত্তি অধিকাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে আৰু উচ্চতম ন্যায়ালয়ে এই ৰায়ৰ জৰিয়তে ঘোষণা কৰিছে যে কন্যা সন্তানে জন্মৰ লগে লগে পিতৃৰ বা উত্তৰাধিকাৰী সম্পত্তিৰ সমান গৰাকী হয় পুত্ৰ সন্তান আৰু কন্যা সন্তানৰ মাজত সম্পত্তিৰ ভাগক লৈ কোনো ধৰণৰ অসমানুপাতিক বিতৰণ নহব সমান পাব আৰু আনহাতে এই যি হিন্দু উত্তৰাধিকাৰ সংশোধনী আইন 2005 এই আইনখন 2005 চনত যি আইন গ্ৰহণ কৰা হৈছিল সংশোধন কৰা হৈছিল এই সংশোধিত আইনখন এই আইন গ্ৰহণৰ পূৰ্বে যদি কোনো কন্যা সন্তানৰ পিতৃৰ মৃত্যু হৈছে তথাপিতো কন্যা সন্তানে সম্পত্তিৰ সমান অধিকাৰ পাব পুত্ৰ সন্তানৰ সৈতে এই কথা আজি উচ্চতম ন্যায়ালয়ে নিৰ্দেশটো স্পষ্ট কৰি দিছে এই 2005 চনত এই আইনখনৰ সংশোধন কৰা হৈছিল আৰু 2005 চনৰ সংশোধনৰ জৰিয়তে এক ঐতিহাসিক ৰায়দান কৰি এক ঐতিহাসিক আইন যি প্ৰণয়ন কৰিছিল কৰি কন্যা সন্তানকো পুত্ৰ সন্তানৰ সমানেই সম্পত্তিৰ অধিকাৰ প্ৰদান কৰিছিল ইয়াৰ পূৰ্বলৈকে ভাৰতত পুত্ৰ সন্তান কেৱল মাত্ৰ সম্পত্তিৰ অধিকাৰী আছিল আৰু কন্যা সন্তানক বিয়া দি উলিয়াই দিয়াৰ পাছত সম্পত্তিৰ ভাগ দিয়া নহৈছিল সাধাৰণভাৱে কোনো পৰিয়ালে যদিও কন্যাকো সম্পত্তিৰ অংশ বিশেষ দিছিল কিন্তু সাধাৰণভাৱে সমানুপাতিক বিতৰণ প্ৰক্ৰিয়াটো দেশত গঢ় লৈ উঠা নাছিল কন্যা সন্তানক বিয়া দিয়ে দায়িত্ব সামৰিছিল বা কন্যা সন্তানক তেনেদৰে সমান ভাগ নিদি পুত্ৰক বেছিকৈ দি কন্যা সন্তানলৈ নামমাত্ৰ সম্পত্তি দিছিল কিন্তু 2005 চনৰ যি আইন আছিলে হিন্দু উত্তৰাধিকাৰ আইন সংশোধন 2005 ইয়াৰ জৰিয়তে কন্যা সন্তানকো পিতৃ বা পৰিয়ালৰ যি উত্তৰাধিকাৰ সম্পত্তি তাৰ সমভাগৰ অধিকাৰী কৰা হয় আৰু এই নিৰ্দেশৰ পিছত এটা বিশেষ ধৰণৰ এটা প্ৰস্তাৱ আহিছিল বা বিশেষ ধৰণৰ এটা চৰ্চা হৈছিল কেইবাটাও গোচৰ গৈ আদালত পৰ্যায় পাইছিল গৈ উচ্চতম ন্যায়ালয়ে পাইছিল যে 2000 চনত এই সংশোধনীৰ আগত যি সকল কন্যা সন্তানৰ পিতৃৰ মৃত্যু ঘটিছে তেওঁলোকক সম অধিকাৰ প্ৰদান কৰিব লাগে নে নালাগে বুলি দাবী উঠিছিল এই আইনৰ পূৰ্বৰ যিসকল কন্যা সন্তানৰ জন্ম হৈছিল আৰু পিতৃৰ ইতিমধ্যে মৃত্যু হৈছে 2005 চনৰ এই সংশোধনী আইনৰ আগত তেওঁলোকে এই সম অধিকাৰ নাপাব বুলি যি উচ্চতম ন্যায়ালয়ত এই বিষয়টো উপস্থাপন হৈছিল এই বিষয়ে তিনিজনীয়া বিচাৰপীঠ একে মিশ্ৰৰ বিচাৰপীঠে আজি এক ঐতিহাসিক ৰায়দান কৰে আৰু ৰায়দানৰ জৰিয়তে দিয়ে যে কন্যা সন্তান পিতৃৰ মৃত্যুৰ তাৰিখক লৈ সম্পত্তিৰ উত্তৰাধিকাৰ নহয় কন্যা সন্তান জন্মৰ লগে লগে এই যি তেওঁৰ উত্তৰাধিকাৰ যি তেওঁৰ অধিকাৰ সেই অধিকাৰ লাভ কৰে আৰু এই উত্তৰাধিকাৰ লাভ কৰে গতিকে কন্যা সন্তান জন্মৰ লগে লগেই পিতৃ বা পৰিয়ালৰ উত্তৰাধিকাৰ সম্পত্তিৰ সম অধিকাৰী হয় আৰু ইয়াত পিতৃৰ মৃত্যুৰ তাৰিখ কেতিয়া হৈছিল 2005 চনৰ সংশোধনৰ আগত হৈছিল নে পাছত হৈছিল তাৰ কোনো ধৰণৰ ইয়াত ধৰ্তব্য নহয় আৰু এই ৰায় প্ৰদান কৰাৰ লগে লগে সমগ্ৰ দেশতে পিতৃৰ সম্পত্তিৰ বা মাতৃৰ সম্পত্তিৰ সম অধিকাৰ কন্যা সন্তানে পোৱাটো নিশ্চিত হৈ পৰিল আৰু ইয়াৰ লগে লগে কন্যা সন্তানক সম অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত যি আইনী বাধাৰ সৃষ্টি হৈছিল 2005 চনত পিতৃৰ মৃত্যু হোৱা নোহোৱাক লৈ সেই বিষয়টোক লৈ যি দেশজুৰি বিতৰ্ক চলি আছিল সেয়া অন্ত পৰিল আৰু ইয়াৰ পাছৰে পৰা এতিয়া উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ সেই নিৰ্দেশ অনুসৰিয়ে এই যি কন্যা সন্তানৰ সম্পত্তিৰ সম অধিকাৰ এই সমগ্ৰ ব্যৱস্থা পৰিচালিত হ'ব লাগিব আজি উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ে কন্যা সন্তানক সম অধিকাৰ পোৱাৰ ক্ষেত্ৰত থকা সকলো আইনী জটিলতা সকলো বাধা যি আছিল সেয়া আঁতৰাই দিলে আৰু কন্যা সন্তানক সম্পূৰ্ণ পাৰিবাৰিক সম্পত্তিৰ উত্তৰাধিকাৰী সূত্ৰে সমানুপাতিক গৰাকী কৰিলে গতিকে পুত্ৰ সন্তান আৰু কন্যা সন্তানৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাথাকিব